সমগ্ৰ ৰাজ্যৰ লগতে হস্তি মানৱৰ সংঘাতে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাঁও জিলাৰ চামগুৰিৰ বৃহত্তৰ অঞ্চলত। দিনে নিশাই এতিয়া বন্য হস্তীৰ মুক্ত বিচৰণ নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন গ্ৰাম্যাঞ্চলত। চামগুৰিৰ ভৰাগুৰি, পদুমনি, দিলকাবস্তি, শিঙীয়া, গেন্ধালি আদি বিভিন্ন অঞ্চলত প্ৰায় ৫০টাকৈ বন্য হস্তীয়ে দিনৰ ভাগত পথাৰ, জংঘল তথা চাহ বাগিচাত মুক্ত বিচৰণ কৰি নিশাৰ ভাগলৈ অঞ্চলটোৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি চলাই চূড়ান্ত উপদ্ৰৱ। বন্য হস্তীকেইটাই দিনে নিশাই সৃষ্টি কৰা কাষৰ পৰা ৰাইজক সকাহ দিবৰ বাবে তথা হাতীকেইটা কাৰ্বি পাহাৰলৈ খেদি পঠিয়াবৰ বাবে বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ চেষ্টা চলাই আহিছে যদিও আজিলৈকে হ'ব পৰা নাই সফল। শনিবাৰে বিয়লি ভাগৰ পৰা দুভাগ নিশা পৰ্যন্ত উদমাৰী উপখণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ লগতে চালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ একাংশ বনকৰ্মীয়ে যৌথভাৱে বন্দুক, আতচবাজি ফুটাই হাতীকেইটা খেদি পঠিওৱাৰ চেষ্টা কৰে যদিও অভিযানকাৰী দলটো পুনৰাই হ'বলগীয়া হয় ব্যৰ্থ। বিগত প্ৰায় এমাহ ধৰি চামগুৰিত দিনে নিশাই উপদ্ৰৱ চলাই যোৱা ৫টা বনৰীয়া হাতী বন বিভাগ তথা ৰাইজৰ বাবে এতিয়া যেন হৈ পৰিছে মূৰৰ কামৰণি, যাৰ ফলত ৰাইজে বিনদ্দ ৰজনী কটাবলগীয়া হৈছে। ভুক্তভোগী ৰাইজৰ একাংশৰ মন্তব্য আছে, আমি সেয়া এইকেইদিন মানে আজি যোৱা ৰাতি আমি বৰাগুৰি পাগলিবাৰী আৰু দুটা আছে আৰু এইফালে দিলকাবস্তিৰ চাইডত দুটা আছে। দিনতো থাকে নেকি? দিনতো থাকে। মানুহৰ ওচৰে পাজৰে থাকে? মানুহৰ ঘৰৰ ওচৰতে আহে আৰু আহিলেও মানে আকৌ আঁতৰি গুচি যায় আৰু। আপোনালোকৰ অকণমান ভয় শংকাত থাকিবলগীয়া হয়? হয় হয়। এই কথা হ'ল বন বিভাগ আহিছেনে? আহিছে আহিছে ন? খেদেনে? খেদে কেনেকৈ খেদে? এই ফটকা আৰু বন্দুক লৈ হয়। এইটো আপোনালোকৰ দীঘলীয়া সমস্যা নেকি? এইটো সমস্যাটো দীঘলীয়াই আৰু আমাৰ। হয়। এতিয়া হাতীকেইটা কেনেকৈ ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিব? এতিয়া বন বিষয়াহে জানিব কেনেকৈ কি কৰে। এনেই আপোনালোকৰ ৰাইজৰ উদ্যোগত কিবা কৰা হয় নেকি? আমাৰ ৰাইজেনো কি ক'ম আৰু। এনেই আগে পিছে কৰিছে নেকি? হাতী উলিয়াই দিছে নেকি নিজাববীয়াকৈ? নাই, তেনেকৈ উলিওৱা নাই। তেনেকৈ উলিওৱা নাই। বন বিভাগৰ ওপৰতে নিৰ্ভৰ? হয়, বন বিভাগৰ ওপৰতে নিৰ্ভৰ। এই জেগাটোৰ নামটো কি আছিলে? বৰাগুৰি। ক'ত হাতী ওলাই আছে এইকেইদিন? এইকেইদিন মানে আজি যোৱা ৰাতি আমি বৰাগুৰি পাগলিবাৰী আৰু শিঙীয়াৰ গণগগৈবাৰী কেঁকুৰা চুকত হাতী খেদিছোঁ। কিমান হাতী আছে ইয়াত? আমি দুটা হাতী পাইছোঁ আৰু বৰাগুৰি পাগলিবাৰীত আৰু কেঁকুৰা চুকত তাত পাইছোঁ দুটা হাতী। এইখিনিতো ঘৰ বাৰী ভাঙি আছে? নাই, ঘৰ বাৰী খুব কম ভাঙিছে, মানে একদম নগণ্য ক'বলৈ গ'লে। তথাপিতো ঘৰটো ভাঙিছে চাগে? ২-৪টা ভাঙিছে। হাতীকেইটা আৰু বৰালতহে হাত দিছে। এই হাতীকেইটা উলিয়াই দিব কিয় পৰা নাই? হাতীকেইটা চাওক, ইয়াত পৰা ওলাই যায়, যদি পাগলিবাৰীৰ পৰা ওলাই যায় গৈ পদুমনিত থাকে, পদুমনিৰ পৰা খেদি দিলে আকৌ গৈ এই ৰবাৰ বাগানত গৈ থাকে, তাৰ পৰা খেদি দিলে আকৌ আহি যায় দিলকাবস্তি ৰিজাৰ্ভত, তাৰ পৰা আকৌ গুচি যায় গৈ গেন্দালি ৰিজাৰ্ভত, তাৰ পৰা আকৌ গুচি যায় শিঙীয়া গণগগৈৰ বাৰী আৰু ইফাল সিফাল কৰি আছে। আৰু কেতিয়াবা আমি খেদি পাহাৰতো উঠাই দিওঁ, কিন্তু উঠাই দিলে কি হ'ব, ৪-৫ দিন থাকে আকৌ নামি আহে। এতিয়া কথা হ'ল আপোনালোকে কেনেকৈ খেদিছে? আমি বন্দুক আৰু ফটকা এইবিলাক ব্যৱহাৰ খেদে? আমি গোটা ৰাতি থাকোঁ, ৰাতি ৩টা-৩:৩০লৈকে থাকোঁ। ইয়াৰ উপায় কি বুলি ভাবে, মানে কেনেকৈ এইটো হাতীকেইটা মানে কিছুদিন থাকিব, থাকি নিজে সিহঁতে ওলাই যায়। ডিচেম্বৰৰ প্ৰায় 14 তাৰিখ মানে ওলাই যায় হাতীকেইটা। তেতিয়ালৈকে ৰাইজ অকণমান হয়, ৰাইজটো আমি কৈছোঁ প্ৰব্লেম, তেতিয়ালৈকে সতৰ্ক হৈ থাকিব লাগিব। হয়।